হেল্ল' এভৰিৱান, গুড ইভিনিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ নৰসিংহ পাতৰ সৈতে ছাগলী মাংস। এয়া মই মাংসখিনি ভালকৈ ধুই লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু আৰু আলু কাটি লৈছোঁ আৰু কেঁচা জলকীয়া আৰু নৰসিংহ পাতখিনি ভালকৈ ধুই লৈছোঁ। নৰসিংহ পাতৰ লগত ছাগলী মাংস খাবলৈ বহুত টেষ্টি হয়। আজি মই ফাৰ্ষ্ট টাইম বনাইছোঁ। এই আদা নহৰুখিনি মই এতিয়া খুন্দনাত খুন্দি আছোঁ। এতিয়া কেৰাহীত মই তেল দিছোঁ। তেলখিনি গৰম হোৱাত এতিয়া মই তেজপাত দিছোঁ। এতিয়া মাংসখিনি দিছোঁ মই। নিমখ দিছোঁ। এতিয়া মই ঢাকনা মাৰি আধা ঘণ্টামানৰ কাৰণে থৈ দিম। ইয়াত পিঁয়াজ দি দিছোঁ এতিয়া মাংসখিনিত। এই আদা নহৰু খুন্দি লোৱা আদা নহৰুখিনি দি দিছোঁ। কেইটামান কেঁচা জলকীয়া দিছোঁ। মাংসখিনি সিজি আছে। এতিয়া মই নৰসিংহ পাতখিনি এতিয়া মিক্সাৰত দি ল'ম। এতিয়া হালধি দিছোঁ। এতিয়া অকণমান জিৰা গুড়া দিছোঁ। অকণ জলকীয়া গুড়া দিছোঁ। অকণমান মিট মছলা দিছোঁ। অকণমান চিকেন মছলা দি দিছোঁ। এতিয়া মাংসখিনি আধা সিজাত এতিয়া মই আলু দিছোঁ কাটি।
মাংসখিনি প্ৰায় সিজিছে এতিয়া। এতিয়া মই পিছি লোৱা নৰসিংহখিনি দি দিছোঁ এতিয়া। আপোনালোকে এনেকৈ খাই যাবচোন, বহুত টেষ্টি হয় খাবলৈ। এতিয়া মই অকণমান পানী দি দিম। এয়া চাওকচোন মাংসৰ কালাৰটো কিমান ধুনীয়া আহিছে। গোন্ধটো বহুত ধুনীয়া হৈছে। মোৰ নৰসিংহ পাতৰ সৈতে ছাগলী মাংস ৰেডি হৈ গ'ল। আপোনালোকেও খাই চাবচোন, কালাৰটো কিমান ধুনীয়া আহিছে চাওকচোন। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই, লাভ ইউ গাইজ।